নেক্সট এপিসোড আজি এতিয়া মই আউটলেট ভিলেজ আহি গ'লোঁ মোৰ বেক চাইডে দেখিছে চাগে আপোনালোকে ঠিক আছে মোৰ লগত অলপ ভিতৰত দেখাম মানে এখন মেইনলি হাই এণ্ড ফেশ্বনেবল প্ৰডাক্টছ লাক্সাৰী ব্ৰেণ্ডছৰ মানে শ্ব'কেচিং কৰে আৰু ইয়াতে ঠিক আছে চাই থাকক সেয়া সোমালোঁ এতিয়া পিছফালে দেখিছে টমি হিল ফিগাৰ এইখন মানে কি ইনডোৰ ভিতৰত আছে ন সেইকাৰণে মাস্ক পিন্ধি থাকিব লাগিব ডুবাইত মানে এইটো ৰুল হয় আপোনাৰ যেতিয়া ক্ল'জড কিবা এটাত যদি সোমাই যাওঁ আমি তেতিয়াহ'লে মাস্ক পিন্ধিব লাগে অকণমান দেৰি কাৰণে খুলিব পাৰি আৰু আদাৰৱাইজ যেতিয়া আমি বাহিৰত থাকিম তেতিয়া আমাৰ অ'পেন স্পেচত পাৰি খুলিব ইমান এলাউ কৰে আৰু তাকে চাওঁচোন আৰু কি কৰিব পাৰোঁ আচলতে কি হ'ল আহি পাওঁতে পাওঁতে বহুত দেৰি হৈ গ'ল আমাৰ তাৰ পৰা বাছ দিছিলে বাছখনত আপোনাৰ বাছখন দিছে কাৰণে একচুৱেলি আহিব পাৰিছোঁ আদাৰৱাইজ আমাৰ গাড়ী এতিয়ালৈকে লোৱা হোৱা নাই আপোনালোকক দেখাম বাৰু এনেই কেনেকুৱা হয় বস্তুটো ঠিক আছে অকণমান চাওঁ ময়ো চাই লওঁ অলপমান আপোনালোকেও চাই থাকক মোৰ লগত আপোনালোকে চাগে নামেই নাই শুনা কাৰণ আমাৰ ইণ্ডিয়াত এইবিলাক নাই ময়ো শুনা নাই বাৰু ইয়াতহে মই মানুহ কম দেখিছোঁ আৰু যিহেতু মানে পূৰা ফৰেনাৰে শ্বপিং কৰে ইয়াতে আহি পেলাই 8,500 টকাকেইটা ন টেড বেকাৰ ঠিকে আছে এনেও নৰ্মেলিও আজিকালি কিছুমান লয় আকৌ ন কিছুমান মানে বেগ আৰু আমাৰ পাৰ্চবিলাক ধুনীয়া চাফা ন একদম ইমান ধুনীয়া লাগিছে নহয় গেছ এখন গেছখন দেখাম আপোনালোকে গেছৰ কালেকশ্যন এইবিলাক গেছৰ শ্বৰ্টছ এটা জিন্সত 495 AD মানে আপোনাৰ ধৰি লওক 500 হৈ গ'লে 10,000 টকা এটা জিন্সৰ দাম লিভাইছৰকেইটাহে অকণমান এফৰ্ডেবল দামত আছে টি শ্বাৰ্টছবোৰ 99 AD এইটো ভাল লাগিছে আকৌ ছুপাৰ মাৰিঅ' থকা কিমান এইটো লগাই ল'লেও হৈ যায় ষ্টিকাৰকেইটা কিমান হয়নে ভাল ধুনীয়া নাম লাগিছে ন এইখন অকণমান বাৰু যেন তেন লিভাইছৰখন বেলেগ মানে এইখন কি এইখন এটইলি মেনি কুইন জানিছা এডিশ্যনেল ডিছকাউণ্ট এপ্লাইড 40,000 টকাটো 40,000 নহয় আচল দামটা বহুত বেছি
আচল দামটো আছে 6,300 দিৰাম মানে 1,20,000 টকা ড্ৰেছ বহুত গধুৰ আছে 1,20,000 টকা হয় 1,20,000 টকা ন এইটো আৰু সেইটো চা সেইটো দেখা ৰ'ব আপোনালোকে তিনিটা সেইকেইটা এইটো চিকুইন একদম ফুল চিকুইন হয় ন এইটো একে 1,20,000 এইটো তথাপিতো চিলাই আছে এইটো তেনেকুৱা এইটো কাঠটো দুইফালে আছে ডিজাইনটো দুইফালে কিমান হয়তো 1,00,000 সেইটো 1,20,000 1,20,000 বাপৰে আৰু আমি কিনিবলৈ কি আছিলে এখন ডিছকাউণ্ট 1,20,000 এইটো এনেই কালেকশ্যনবোৰ বহুত ধুনীয়া 2 লাখ আচল দামটো 2 লাখ আফটাৰ ডিছকাউণ্টত আমাৰ 9,840 অঁ 2 লাখ টকা আফটাৰ ডিছকাউণ্ট 1,20,000 ৰেটটো চোৱা নাই এইটো ৱাও পেৰিছৰ এইটো ন অঁ কি ধুনীয়া এইটো দাম খুব আৰু যদি সাংঘাতিক ভাল পায় বহুতে তেতিয়া কোনোবাই আহিব এইটো পাৰে 3,30,000 3 lakhs এইটো পেৰিছৰ ইংগি পেৰিছ পেৰিছ যদি শ্বপিং কৰি ভাল পায় কোনোবাই তেতিয়া আহিব পাৰে ইয়ালৈ ন আহিলে ন পইচা উৰাব মন থাকিলে মানে কাৰোবাৰ তেতিয়া মানে পাৰে আৰু খুব যদি ফেশ্বনেবল প্ৰডাক্টছ লাগে বুলি ভাবে তেতিয়া ডুবাইলৈ আহি ধুনীয়াকৈ পইচাকেইটা উৰাই যাবগৈ পাৰে মোৰ একচুৱেলি মৌচু ঘূৰাই গ'ল আমাৰ আমি সেইকাৰণে গুচি আহিলোঁ এতিয়া আমি নেক্সট মাইকেল কৰ্ছখনলৈ যাম এইখন মাইকেল কৰ্ছ মই বহুত কৈ আছিলোঁ এইখনৰ কথা চাওঁচোন এনেই বেগ চেগবিলাক কেনেকুৱা আহে এইখন মাইকেল কৰ্ছ বুলি এটা ব্ৰেণ্ডৰ মানে এখনত সোমাইছিলোঁ ইহঁতৰ ফেমাছ হয় আপোনাৰ বেগবিলাক বেছি আৰু মানে বনাইতো বহুত বস্তু জোতা মানে কাণফুলি জুৱেলাৰী এক্সেচৰিজ বহুত কিবা কিবি আছে আৰু এইটো একচুৱেলি বহুত চেলিব্ৰিটিৰ মাজত এটা মানে লাক্সাৰিয়াছ মানে ক্ৰেজ এটা আছে মানে বেগছবিলাক খুব পপুলাৰ হয় এইবিলাক যিবিলাকে মানে খুব লাক্সাৰি ভাল পায় ধৰক সেইবিলাকৰ কাৰণে এইবোৰ বনোৱা হয় টাস্কেনিয়ান ডিজাইন এইবিলাক ডলছে এণ্ড গাবানা আমি সোমাম এতিয়া চাওঁগৈ ধুনীয়া চব কালেকশ্যনবোৰ ডলছে এণ্ড গাবানাখনো বহুত ফেমাছ মুঠতে এইবিলাক চব লাক্সাৰিয়াছ ব্ৰেণ্ড আৰু ডুবাইততো পূৰা মানে লাক্সাৰিয়াছ বস্তু আপোনাৰ এভেইলেবল মানে এইখন আপোনাৰ কি হয় আউটলেট মল হয় যিহেতু আউটলেটবিলাকত মানে ডাইৰেক্টলি ফেক্টৰীৰ পৰা আহে ন বস্তুবোৰ ডিছকাউণ্টত থাকে আৰু এতিয়া মানে ইয়াতে ডুবাইত এনেকুৱা কিছুমান মান্থ থাকে যিবোৰ চেল চলি থাকে ধৰক সিহঁতৰ কিবা ফেষ্টিভেল থাকিলে আমি এনেই জাষ্ট চাব গৈছিলোঁ আৰু উইণ্ড' শ্বপিং টাইপ মানে বহুতে কিনে বহুত মানুহে ভালো পায় কিনি আৰু কোৱালিটি বস্তুৱে থাকে কিন্তু আমি যিহেতু ইমান মানে ডিফাৰেঞ্চ একো নেদেখোঁ আৰু ধৰক কিছুমান বস্তু আমাৰতো আছে ন ক্ৰেজ ব্ৰেণ্ডেড লৈ পেলাই সেইবিলাক মানে ব্ৰেণ্ডছ কিছুমান ইয়াত আৰু বেছি আৰু লাক্সাৰিয়াছ লাইফ আৰু যিহেতু ইয়াত খালি এটাই ভাল লাগিলে কি জেগাটো ইমানেই ধুনীয়া আৰু ইমান চাফা ন এইবিলাকত মানে সেইটোহে চাই ভাল লাগে মানে মোৰ বিশেষকৈ মানুহ দেখিছেনে বহুত কম আছে এনেই আৰু হাৰ্ডলি আপোনাৰ মানুহ মানে এনেকুৱা শ্বপিং কৰিবলৈ এনেও মলছবিলাকত থাকে কিন্তু ইয়াত অকণমান কম হৈ থাকে ডিছকাউণ্ট হৈ থাকে এইখনত বহুত ডাঙৰো হয় ন ইয়াতে আপোনাৰ আহে আৰু যিখিনি ধনী মানুহ থাকে লাক্সাৰি ব্ৰেণ্ডছ বহুতে ভাল পায় সেইখিনি আমিতো বাৰু চিনিয়ে নাপাওঁ কিছুমান ব্ৰেণ্ড এনেকুৱা আছে ইয়াত মেইনলি ডিছকাউণ্ট দি থাকে ন নৰ্মেলি এইখনতো আছে ধৰা আমাৰ মলতো আছে হয় নাই অকণমান আউটলেট হয় মানে এইখন ফেক্টৰী আউটলেট হয় ন এইখনত সেইকাৰণে ডিছকাউণ্ট দি থাকে এখন দেখিছোঁ আৰমানী আউটলেট এখন সেইখন আৰমানী সেইখন ছিজনটো শেষ হোৱাৰ পিছত ডিছকাউণ্ট দিয়ে যিটো এনেই নৰ্মেলি হয় সেইটোৱে এইবিলাক চব ব্ৰেণ্ড আমাৰ ইণ্ডিয়াত এভেইলেবল নহয় কিছুমানটো ডুবাইৰে হয় ডুবাইতে মানে পায় আৰু এনেকুৱা নিচিনা আৰু বহুত সেইকাৰণে আমাৰ ইণ্ডিয়ানছখিনি আজিকালি চেলিব্ৰিটিখিনিও ডুবাইতে শ্বপিং কৰি যায় যিহেতু ওচৰো হয় অহা যোৱা কৰি থাকে আৰু মেইনলি এইখন মল ফৰেনাৰ্ছবিলাকৰ কাৰণে বেছি ভাল আৰু এইবিলাক মল আউটলেটছবিলাকত কিনেহি তেওঁলোকে ইয়াতে আহি ইউৰোপিয়ানছ বহুত আছে ন
আৰু সেইকাৰণে মলখন দেখিছেনে আপোনালোকে পুৰা বন্ধ চন্ধ কৰি ৰাখে মানে ভিতৰত মানে আপোনাৰ AC পুৰা প্ৰভিজন আছে ওপৰটোতো পুৰা ঢাকি থয় এনেকৈ মানে কভাৰ কৰা থাকে ৰ'দ চ'দ নোসোমায় আৰু বিৰাট ধুনীয়াকৈ আৰামত মানে শ্বপিং কৰিব পাৰে খোৱা বোৱা কৰে তেনেকুৱা আৰু আমাৰ শ্বপিং কৰা হৈ গ'ল আৰু এতিয়া মানে চোৱা হৈ গ'ল ইয়াৰ আউটলেট মলখন আৰু এতিয়া কিবা এটা খাওঁ ভোক লাগিছে নে চাহ খোৱা নিচিনা স্নেক কৰা টাইমত তাৰপিছত বাছখন আহিব বাছলৈ গুচি যাম আৰু বেছি ডাঙৰ নহয় এইখন মলখন সৰুৱে হয় আমি ফুড কৰ্টতো বেছি অপশ্যনছ নাই সেইকাৰণে চিম্পল কিবা কফি চফি অকণমান খাম আৰু ঠিক আছে আকৌ আপোনালোকৰ লগত মই নেক্সট ব্লগত লগ পাম Till then, stay safe and stay healthy. Bye bye.